ইতিহাসৰ পাত লুটিয়াই সপ্তম খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক প্ৰতিবেদন। আহোম ৰাজত্বকালত বৰবৰুৱা এক অতি গুৰুত্বপূৰ্ণ বিষয়বাব আছিল। বৰবৰুৱাই কলিয়াবৰৰ পৰা উজনি খণ্ড শাসন কৰিছিল। যুদ্ধত পৰিচালকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব আছিল বৰবৰুৱাৰ। আহোম ৰাজত্বকালত বৰবৰুৱা ৰংপুৰত থাকি স্বৰ্গদেৱক ৰাজ্যৰ সকলো খা খবৰ দিছিল। স্বৰ্গদেৱৰ সোঁহাতস্বৰূপ আছিল বৰবৰুৱা। অৱশ্যে কেৱল আহোমৰ পৰাহে বৰবৰুৱাৰ বিষয়বাব পাইছিল। আহোম ভাষাত বৰবৰুৱাক ফুকেলুং বোলা হৈছিল। বৰবৰুৱাই কলিয়াবৰৰ পৰা উজনি খণ্ড শাসন কৰিছিল। বৰবৰুৱা আছিল শাসনকৰ্তা, বিচাৰক, সেনাধ্যক্ষ আৰু ৰাজ পৰামৰ্শদাতা আছিল। যুদ্ধৰ সময়ত সৈন্য কলৈ পঠাব লাগে সকলো বৰবৰুৱাই সিদ্ধান্ত কৰিছিল আৰু প্ৰয়োজন হ'লে নিজেও যুদ্ধৰ ক্ষেত্ৰলৈ গৈছিল। স্বৰ্গদেৱৰ ওচৰলৈ অন্য দেশৰ পৰা কটকী আহিলে প্ৰথমে বৰবৰুৱাই সোধা পোছা কৰিছিল আৰু বৰবৰুৱাই স্বৰ্গদেৱক জনালেহে কটকীয়ে স্বৰ্গদেৱৰ দৰ্শন লাভ কৰিছিল। স্বৰ্গদেৱৰ প্ৰধান কাৰ্যনিৰ্বাহক আছিল বৰবৰুৱা। বৰবৰুৱাৰ 7জন ফুকনেৰে এখন পৰামৰ্শ দিয়া সভা আছিল। নাওবৈচা ফুকন, ভিতৰুৱাল ফুকন, ন ফুকন, দিহিঙীয়া ফুকন, ডেকা ফুকন আৰু নেওগ ফুকনক চৰাৰ দয় ফুকন বোলা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ন্যায় সোধা ফুকনৰ বিষয়বাব সৃষ্টি কৰিছিল। গেইটৰ অসম বুৰঞ্জী মতে বৰবৰুৱাৰ তলত 14,000 পাইক আছিল। ৰাজক্ষমতা বৰবৰুৱাৰ পাত্ৰ মন্ত্ৰী কেইজনতকৈও কম নাছিল। তেওঁ প্ৰাণদণ্ড দিব নোৱাৰিছিল। বৰবৰুৱাই ৰজা ভঙা পতাৰ কামত হাত দিছিল। দেবেৰা বৰবৰুৱাই 1673 খ্ৰীষ্টাব্দত স্বৰ্গদেউ উদয়াদিত্য সিংহক হত্যা কৰি ৰামধ্বজ সিংহক ৰজা হোৱাত সহায় কৰিছিল। 1675 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰামধ্বজ সিংহক বিষ খুৱাই হত্যা কৰি চামগুৰিয়া চুহুংফাক ৰজা পাতিছিল। স্বৰ্গদেউ চুহুংফাই 21 দিনহে মাত্ৰ ৰাজত্ব কৰাৰ পাছত তেওঁকো হত্যা কৰি টুংখুঙীয়া গোবৰক ৰজা পাতিছিল। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ মৃত্যু হোৱাত বকতিয়াল বৰবৰুৱাই স্বৰ্গদেউ ৰুদ্ৰসিংহই মৃত্যুৰ সময়ত কৈ যোৱা মতে স্বৰ্গদেউৰ মাজু পুতেক ৰাজকোঁৱৰ মোহনলালক মুখত আইৰ দাগ আছে বুলি ৰজা নাপাতিলে। তেওঁৰ ভায়েক ৰাজেশ্বৰ সিংহক 1751 খ্ৰীষ্টাব্দত ৰজা পাতিছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ স্বৰ্গগামী হোৱাত বৰবৰুৱাৰ সহায়তে 1769 খ্ৰীষ্টাব্দত স্বৰ্গদেউ লক্ষ্মী সিংহ ৰজা হৈছিল। আহোম ৰাজত্বকালত বৰবৰুৱা এক অতি গুৰুত্বপূৰ্ণ বিষয়বাব আছিল।